তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম নেতাজী মোক তুমি ভোট দিয়া মই তোমাক মিঠাতেল দিম মামাজী কানুৰ নুনুই নাছিল কে আছিল শ্যামকানু ঘৰত মিঠাতেল নাই বুলি ভিডিঅ' বনোৱাজনীও সমানে দায়ী নহ'লে মামাৰ মনত মিঠাতেল দিয়াৰ চিন্তাটো নাহিলহেঁতেন মহন্তৰ বাঁহীটো ওলমি গ'ল কি হ'ব এতিয়া ৰাধা কেইজনীৰ ঐ মোৰ বাঁহীটো অলপ বজাই দে না নবজাও মোক পাৰফিউমহে লাগে বাঁহী বজাবৰ মোৰো মন মাথো সুৰ দিয়াজনীৰ অভাৱ ওপৰ মহল খালী কিয় শ্যামকানু থকাৰ পাছতো খালী কিয় ওৰে নিশা উজাগৰে কটালে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই আমাক বিয়াত নামাতিলে নুনুকান্ত এইবাৰ ৰাস্তাত বহিব লগা হ'ল কণিৰাম কণিৰাম কোন কণিৰাম অসমবাসী নাম দিছে কানুক বাহিৰাম নুনুকান্তি মহান্তি আৰু সিন্ধি খন্দা গোস্বামীৰ পৰকীয়া প্ৰেম লীলা ৰাইজৰ আদালত মোৰ শ্যামৰ বাঁহীটো বেলেগৰ নজৰ লাগি সৰু হৈ গ'ল অমৃত প্ৰভাৰ মাতটো শুনিবলৈ এলাৰ্মতকৈও অশান্তি পাওঁ অত বছৰৰ পৰা আমি বইল খাই আছিলো 2026ৰ পৰাহে আমি মিঠাতেল দিয়া চব্জি খাব পাম আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে আৰু ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছোঁ আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব তে গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আজিলৈকে এৰিলোঁ বাই বাই আৰে মুকেশ সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালোঁ জুবিনদাৰ ন্যায় আমাক লাগিবই